हेलो नमस्कार সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি বহুত বেছি ৰ'দ, বহুত গৰমে গাত ৰ'দ পৰি আছে। আৰু আজি এটা ৰেচিপি লৈ আহিছো। ৰেচিপি মানে কি এটা চাটনি আৰু বিলাহী চাটনি চাগে সকলোৱে খাইছে, নোখোৱা কোনো নাই। মইনো কেনেকৈ বনাইছোঁ সেইটো দেখুৱাম আজি। যদি এনেকৈ বনাই খাইছে মোক কমেণ্ট কৰি জনাব, আৰু যদি নাই খোৱা এবাৰ ট্ৰাই কৰিব, বহুত বেছি ধুনীয়া হয়। এই চাটনিটোৰ লগত বিশেষকৈ দালি আৰু এই চাটনিটো হ'লে খাই দিব পাৰি। বিশেষকৈ মোৰ বহুত প্ৰিয়। তেন্তে দেখাওঁ বলক। চাটনিটো বনাবলৈ যোৱাৰ আগতে মই ৰ'দত এয়া দেখিছে নাই, ভোট জলকীয়া আচাৰ কৰিবৰ কাৰণে ৰ'দত দি থৈছোঁ। তেল দিয়া আছে আৰু লগতে একদম কঁঠাল গুটিও ৰ'দত দি দিছোঁ। কঁঠাল গুটি খাই বেয়া পোৱা মানুহ চাগে নায়েই। কঁঠাল গুটি পিটিকাৰ লগত ভোট জলকীয়া কম্বিনেশ্যনটো ক'বই নালাগে। তেন্তে বলক এতিয়া চাটনি বনাই লওঁ। চাটনিটোৰ বাবে লাগিব আমাক 2টা বিলাহী, মান ধনিয়া, নহৰু আৰু জলকীয়া। চাটনি যিহেতু জ্বলা লাগিবই, আৰু এইটো কণ জলকীয়া নহয়, অলপ দীঘল জাতৰ তাতকৈ। আৰু এটুকুৰা আদা আৰু 2টা পিঁয়াজ। এতিয়া আমি বিলাহী, আদা, নহৰু, পিঁয়াজ এইবোৰ পুৰি ল'ব লাগিব। মই এডাল শলাত ভৰাই গেছত পুৰি লৈছোঁ, আৰু অলপমান যে ক'লা ক'লা পৰে সেনেকুৱালৈকে পুৰি ল'লে হ'ব। এই চাটনিটো নোপোৰাকৈও কেঁচাকৈ জাষ্ট গোটেইখিনি মিক্সিত দিও বনাব পাৰে, কিন্তু মই স্মকি ফ্লেভাৰ আহিলে ভাল পাওঁ, সেইকাৰণে অলপমান পুৰি লৈছোঁ। এয়া ক'লা ক'লা পৰি গৈছে আদা নহৰুখিনি। এতিয়া মই এইখিনি উলিয়াই আকৌ বিলাহীখিনি পুৰি ল'ব লাগিব। জুইত পুৰিবলৈ বেছি ভাল গেছতকৈ। এতিয়া মই বিলাহীখিনি পুৰি ল'ম। ইমান সিজালৈকেও পুৰিব নালাগে, যিহেতু মিক্সিত দিমেই আমি অলৰেডি। বিলাহী পুৰা হৈ গ'ল, আৰু এতিয়া পিঁয়াজ 2টা যে লৈছিলোঁ সেই 2টাও অলপ পুৰি ল'ম। এই চাটনিটো পুৰি ল'লে মানে দেখিবলৈ অলপ ক'লা ক'লা টাইপৰ হয়, কিন্তু যদি আপোনালোকে কেঁচাকৈ বনায় ধুনীয়াকৈ ৰঙা হয়, মানে বিলাহী কালাৰটো তাত আহি যায়। মোৰ পুৰি লোৱা হৈ গ'ল। মই নহৰু কেইফুটামান কেঁচাকৈও থৈছিলোঁ, আৰু জলকীয়াও কেঁচাকৈ থৈছোঁ, মান ধনিয়াও। এতিয়া এই গোটেইখিনি মিক্সিত দি ল'ম। আমি মিক্সিৰ জাৰ এটাত ভৰাই ল'ম। আপোনালোকে মিক্সি নহ'লেও চপাৰ থাকে যে, চপাৰতে দিব পাৰে ধুনীয়াকৈ, টুকুৰাকৈ কাটি লৈ মেলি। মই পুৰা আদা নহৰু দিছোঁ, কেঁচাকৈ খোৱাখিনিও দিছোঁ, আৰু এই যে বিলাহী আৰু পিঁয়াজ এইখিনি গোটাকৈ পিচ নাযাব, সেইকাৰণে মই ধুনীয়াকৈ টুকুৰাকৈ কাটি ল'ম। মান ধনিয়াখিনিও কাটি লৈছোঁ। এতিয়া বেলেগ কাম নাই, জাষ্ট মিক্সিত আমি পিচি দিলে হৈ যাব। আৰু এটা কথা, ইয়াতে সোৱাদ অনুসৰি আমি নিমখ দিব লাগিব। মই নিমখ দি লৈছোঁ। এতিয়া ধুনীয়াকৈ মিক্সিত আমি এটা ফাইন পেষ্ট কৰি ল'ম। আৰু যিসকলে পুৰি মেলি থাকিবলৈ বেয়া পায় তেওঁলোকে কেঁচাকৈ বনাব পাৰে। এয়া হৈ গ'ল আমাৰ চাটনি ৰেডি।